হাই বন্ধুসকল, মই বৰ্তমান ৰৈছোঁ কঁঠাল গছৰ তলত। আৰু এনেই সকলোৱে জানে কঁঠাল বোলে কৰোণাৰ কাৰণে ভাল, কেইদিনমানৰ পৰা নিউজত ওলাই আছে। সেইকাৰণে ভাবিলোঁ কঁঠালকে লৈ ভিডিঅ' এটা বনাওঁ নেকি। কঁঠাল গছত বৰ্তমান শেষ হৈ গ'ল, আপোনালোকে দেখি আছে চাগে। কঁঠাল গছত শেষ হৈ গ'ল, বৰ্তমান কঁঠাল নাই। কিন্তু তলত আমি কিছুমান কঁঠাল পাই থৈছোঁ, চাওক কঁঠাল চত নাই। একচুৱেলি কঁঠালিকেইটা আছে ইয়াত, তাৰে মাজত কেইটামান পকা আছে, তাৰ কেইটা মই খাব পাৰোঁ। চাওঁ বলক, ভিডিঅ'টো চালে কিমান মই খাব পাৰোঁ দেখা পাব আপোনালোকে। দুটা লৈ আহিলোঁ কঁঠালৰ ভেকচিন, মিঠাতেল। এইটো মানে মই হাতত লগাই ল'ম, কাৰণ কঁঠালৰ পৰা বহুতে ঘাঁ ওলায়। এই এঠাটো মানে নোলাবলৈ লগাই ল'ম, মই হাতত লগাই লৈছোঁ আগতে। লগাই ল'লোঁ হাতৰ এঠা। প্ৰথমে এইটো ভাঙিম। এইখন দা নাগালেণ্ডৰ দা, এইখন বেলেগ জেগাত নাপায়, আৰা দি বনোৱা হয় দা, কাম কৰিবলৈ বহুত ভাল। চাই লওক, এইখন দি মই কঁঠালটো অপাৰেশ্যন কৰিলোঁ। ফাইনেলি মোৰ এক গামলা উলিয়াই হ'ল। এটা কঁঠালগুটি বহুতে হয়তো শুনিলে খাওঁ খাওঁ লাগে, আৰু কিছুমানে হয়তো কঁঠালগুটি বজাৰৰ কঁঠালগুটি শুনিলে নাখায়। একচুৱেলি ময়ো বজাৰৰ কঁঠালগুটি নাখাওঁ, কিন্তু কেইদিনমানৰ পৰা দেখি আহিছোঁ যে এই কঁঠালগুটি এটাৰ মূল্য পায় 15 টকা বুলি নিউজত দেখি আহি আছোঁ। কিন্তু অসমৰ মাৰ্কেটত নহয়, সেইটো আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটত এটা কঁঠালৰ গুটিৰ দাম 15 টকা। কিন্তু সেইটো হিচাপত গ'লে আমাৰ অসমত কিমান মই নাগালেণ্ডত আছোঁ, মানে নাগালেণ্ডত হওক বা অসমতে হওক, মানে নৰ্থ ইষ্টতে ক'ব গ'লে কিমান কঁঠাল উৎপন্ন হয়। তাৰে যদি প্ৰতিটো গুটিৰ দাম 15 টকা নহয়, মই 10 টকা বুলি কওঁ, প্ৰতিখন ঘৰতে বা প্ৰতিটো গছতে কিমান টকাৰ কঁঠাল লাগে আপুনি এবাৰ হিচাপ কৰি চাইছেনে? সেই কথাটো ভাবিয়ে মই আজি এই ভিডিঅ'টো বনালোঁ। মই কঁঠাল খাই ইমান বেছি বৰ এটা ভাল নাপাওঁ, কিন্তু কঁঠালটো ভাবিলোঁ কঁঠালৰ
কিমান খাব পাৰোঁ চাওঁ আজি এনেতো খাওঁ সদায় কিন্তু গন্তি নকৰোঁ আজি গণিলোঁ প্ৰায় 25টামান কঁঠাল গুটি মই খাব পাৰিলোঁ এতিয়া নাজানো ভিডিঅ'টো চাই কেনেকুৱা পালে কঁঠালটো মইহে খালোঁ আপোনালোকে খোৱা নাই টেষ্টি কঁঠালৰ মইহে বুজি পাইছোঁ আপোনালোকে বুজি পোৱা নাই কিন্তু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো আপোনালোকে নিশ্চয় ক'ব পাৰিব সেইকাৰণে সকলোকে অনুৰোধ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব